ঐ মূৰ্খ, কি নাম্বাৰ এইবিলাক? ইংলিছত 10, মেথছত 15, অসমীয়াত 7। বৰুৱানী দেখোন, ক'ৰ পৰা আহিল? এই আমাৰ এই ছোৱালীজনীৰ ডান্সৰ ক্লাছ আছিল, তাৰ পৰা লৈ আহিলোঁ। আচ্ছা, ভালেই কৰিলে দিয়ক। ঐ, তোক দুপৰীয়া ভাত খাই শুব দিছিলোঁ, তই কি কৰি আছ? পাপা, এইটো চোৱা, মাৰ্কশ্বিট। কিহৰ মাৰ্কশ্বিট? তোৰ পৰীক্ষা যোৱা দেখোন 10 দিন নে 12 দিন হ'লহে। ৰিজাল্ট দিলেই নে? ঐ মূৰ্খ, কি নাম্বাৰ এইবিলাক? ইংলিছত 10, মেথছত 15, অসমীয়াত 7। ঐ মূৰ্খ, খালি তই মোক সন্মান খাই দিলি, চব সন্মান খাই দিলি। তোক ঘি, মাছ, মাংস, কণী এইবিলাক খোৱা পইচাবোৰ এনেই গ'ল। একদম মায়েৰে নিচিনা মূৰ্খ হ'লি। তুমি ল'ৰাটোক এনে কিয় গালি দি আছা ইমান? হা, তাক কিয় গালি দি আছা এনে? গালি নিদিম, চা, তোৰ পুতেৰে একদম তোৰ নিচিনা হৈছে। তাৰ নম্বৰ চা, কিমান কম নম্বৰ পাইছে। আপুনি ল'ৰাটোক এনে কিয় গালি দি আছে? আপুনি ভালকৈ নাচায় কিয়? সেইখন তাৰ মাৰ্কশ্বিট নহয়, নামটো ছাৰ, এইখন আপোনাৰ মাৰ্কশ্বিট হয়। আৰু সেইখন আপোনাৰ মেট্ৰিকৰ মাৰ্কশ্বিট। আজি মই গডৰেজ চাফা কৰোঁতে পাইছোঁ। কি? মোৰ মাৰ্কশ্বিট?